now we show we're coming to win it. Hello friends, আজি বনাব লৈছোঁ খাচী মাংস আৰু মইনো কেনেকৈ খাচী মাংস বনাওঁ আপোনালোককো দেখাম বুলি আজি ভাবিলোঁ। এয়া ছাল থকা খাচী মাংস আৰু খাচী মাংস খাবলৈতো কিমান টেষ্টি হয় আপোনালোকেতো চবেই জানে আৰু আহকচোন আমি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু মই লৈছোঁ দুটা আলু আৰু লগতে লৈছোঁ হালধি আৰু কেইটামান গোটা জিৰা আৰু ডালচেনি পাউডাৰ, লগতে এইখিনি গৰম মছলা পাউডাৰ আৰু ইফালে আছে ধনিয়া পাউডাৰ আৰু আছে জিৰা পাউডাৰ আৰু দুখিলা তেজপাত আৰু এয়া আদা নহৰু আৰু শুকান জলকীয়া আৰু পিঁয়াজ। এইখিনি গোটেইখিনি পেষ্ট কৰি লৈ মই আপোনালোকক পিছত দেখাই আছোঁ। অলপ সময়ৰ পিছত আদা নহৰুৰ পেষ্টখিনি ধুনীয়াকৈ মাংসত দি অলপ হালধি আৰু নিমখ অকণমান আৰু অকণমান মিঠাতেল দি পেলাই ধুনীয়াকৈ সানি লৈছোঁ। এনেকৈ সানিবচোন আপোনালোকে, মই এনেকৈ সানো কাৰণ মাংসত যদি এনেকৈ মছলাখিনি প্ৰথমতে সানি লওঁ তেতিয়া মাংসত ধুনীয়াকৈ সোমাই যায় মছলাখিনি আৰু পিছত বনালে টেষ্টি হয় খাবলৈ। আৰু মই অলপ সময় এনেকৈ সানি লৈছোঁ যেতিয়ালৈকে মাংসখিনিত মছলাখিনি ধুনীয়াকৈ মিহলি হৈ নাযায় তেতিয়ালৈকে সানি থাকিব আপোনালোকে। আৰু সানি পেলাই 10-15 মিনিটৰ কাৰণে অলপ সময় ঢাকন মাৰি থৈ দিব, তাৰ পিছতহে আপোনালোকে বনাব। এয়া মই এফালে কেৰাহী গৰম হ'ল আৰু মই কেৰাহী গৰম হোৱা দেখি মিঠাতেল দি দিছোঁ অলপমান আৰু মিঠাতেলতে দুখিলা তেজপাত দি দিছোঁ। এয়া দুখিলা তেজপাত দি দিছোঁ আৰু লগতে দুটা ইলাচি আৰু লং আৰু ডালচেনি এনেকৈ ইয়াতে দি দিছোঁ কাৰণ ইয়াত তেলত দিলে মোৰ অলপ গোন্ধটো ভাল লাগে। পিছতো গৰম পাউডাৰটো দিমেই আমি, গৰম মছলা পাউডাৰটো। আৰু এতিয়া পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজটো অকণমান ভাজিবলৈ দিছোঁ। ৰঙচুৱা হোৱাৰ পিছত আমি তেতিয়া মাংস দিম। অলপ কালাৰৰ কাৰণে হালধি গুড়া দি দিছোঁ। অকণমান ৰঙচুৱা হওঁতে আমি মাংসটো কেৰাহীত দি দিছোঁ আৰু ভালকৈ লৰাই দিব যাতে আমি মাংসখিনি ধুনীয়াকৈ তেলখিনি সোমাই যায়। আৰু অলপ সময়ৰ কাৰণে লৰাই থাকিব আৰু ঢাকন মাৰি দি দিব ল' ফ্লেমত। তেতিয়া মাংসটো খাবলৈ টেষ্টি হয় আৰু মাংসটো খাচী মাংসটো যিহেতু অলপ টান হয় গতিকে মাংসটো পটকতে নিসিজে, সেইকাৰণে আমি ল' ফ্লেমত অলপ বেছিকৈ সিজাব লাগে। যদি আপুনি জুইটো বেছিকৈ দিয়ে তেতিয়াহ'লে মাংসটো লাগি ধৰিব কেৰাহীত আৰু খাবলৈও টান হৈ থাকিব, গতিকে আপুনি তেনেকৈ কৰিব। এতিয়া মই অকণ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু অলপ দুটা আলু কাটি থৈছিলোঁ সেই আলুখিনি দি দিছোঁ ইয়াতে আৰু এনেকৈ অলপ সময় লৰাব, আকৌ ঢাকন দিব। ঠিক তেনেকৈ অলপ সময় ফ্ৰাই হ'বলৈ দি দিব আৰু যেতিয়া আপুনি এনেকৈ ফ্ৰাই হ'ব তেতিয়া মাংসটো খাবলৈ টেষ্টি হয়। আকৌ তেনেকৈ লৰাই দিছোঁ মাংসটো আৰু আকৌ ঢাকোন মাৰি দিব লাগিব আৰু যেতিয়ালৈকে ভালকৈ তেলটো বিৰিঙি নাহে তেতিয়ালৈকে আপোনালোকে এনেকৈ কৰি থাকিব। যেতিয়া পানীটো ওলাই ধুনীয়াকৈ তেলটো বিৰিঙিব তেতিয়াহে আপোনাৰ পানী ঢালিব। এনেকৈ অলপ সময় ঢাকন মাৰিছোঁ আৰু খুলিছোঁ, এনেকৈ লৰাই দিছোঁ। আপোনালোকে গম পাব যে তেলখিনি যেতিয়া বিৰিঙি আহিব কেৰাহীত তেতিয়া আপোনালোকে গৰম কৰি থোৱা পানী কেৰাহীত দি দিব। আপোনালোকৰ যিমানটো জোখত আপোনালোকে গ্ৰেভি বিচাৰে সিমান জোখতে দি দিব। আৰু এয়া মই পানী অলপ দি দিছোঁ কাৰণ মই সিমান জোল বেয়া পাওঁ, অলপ গ্ৰেভি টাইপৰ হ'ব লাগে সেইকাৰণে। আৰু মাংসটো ইমান ইফালে মোৰো মাংস ৰেডি হৈ গ'ল। এয়া এতিয়া খোৱাহে কথা আৰু আপোনালোকে চাওকচোন মাংসৰ কালাৰ কেনেকুৱা হৈছে। দেহা মাংস ধুনীয়া হৈছেনে? কিমান ধুনীয়া হৈছে কোৱাচোন? এইফালে চোৱা, লাইক
comment and আজিৰ ৰেচিপিটো আপোনালোকৰ subscribe কেনেকুৱা কৰিব লাগিলে দেই। যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আজিলৈ আহিছোঁ নমস্কাৰ